সাধারণ মাখিৰ পৰা সিংহৰ বিচৰণ কৰিবলৈ আহিছ নহলে তোকে খুদাৰ খন প্ৰহাৰ কৰি খণ্ড খণ্ড কৰি সেদন কৰিলোহেঁতেন কেতিয়াও সহ্য কৰিব নোৱাৰে লগুৱাই তোমাৰ কোন চাওঁ বাৰু কেনেকৈ
আই পৃথিৱীত বহাবলৈ সময় আৰু বেছি বুঢ়াই পুত্ৰ নাৰদৰ পুষ্পক্ৰান্ত কৰি লক্ষ্মীয়ে পৃথিৱীত এটা দ্বিখন দৈত্যৰ সৃষ্টি কৰি সি এটা পৃথিৱী তল ওপৰ কৰি থৈছে। দৈত্যলৈ যুগ ব্যাধি বুলি লক্ষ্মীয়ে দৈত্যৰ আগত প্ৰতিজ্ঞা কৰিছে। সি যুগ এতিয়া বিচাৰি ফুৰিছে। তই আৰু ইয়াত এই ঘোঁৰামুখৰ যুগদান্ত কাৰ্যৰূপক দেখিলে মোৰ পেটতে হাত ভৰি লুকাই আছে। বিষ্ণুৱে এইবোৰ গমকে নেপায়। আমি তিনিওজনে মহাবলৰ বিষয়ে বহুতে আলোচনা কৰিছোঁ। অৱশ্যে বিষ্ণুৱে এই বিষয়ে লক্ষ্মীৰ ওচৰলৈ আলোচনা কৰিবলৈ বিবাহ কৰোৱাৰ লগতে মোৰ গোটেই জ্ঞান শান্তাৰ মই আছো। তই আৰু ইয়াত মোৰ তোৰ কাৰণে বৰ চিন্তা লাগিছে। মই আছো। লক্ষ্মী তোমাৰ এনে অবিবেচক কথাই মোক দেৱ সমাজত ঘৃণনীয় কৰি তুলিছে। মই জগত কৰ্তা ঈশ্বৰ
আৰু তুমিতো জগতৰ মহালক্ষ্মী। তুমি যদি মোৰ কাৰ্যত প্ৰতিদ্বন্দ্বিতা কৰিব খুজিছা, তাৰ ফল কি হ'ব পাৰে তুমি এবাৰ ভাবি চোৱা নাই লক্ষ্মী? আপুনি কি ক'ব খুজিছে? মই একো বুজা নাই। মোক সকলো বুজাই কওক। শুনা লক্ষ্মী, আৰু কিছুদিনৰ পাছতেই এই পৃথিৱীত মহাপ্ৰলয়ৰ আৰম্ভ হ'ব। মহাসাগৰৰ পানীয়ে সমস্ত পৃথিৱী ডুবাই পেলাব। কিন্তু তাৰ আগতেই তুমি মহাদৈত্যক স্বজন কৰি মোৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব খুজিছা। আপোনাৰ পৰা আবিষ্কাৰ যদি শিৱৰ ভাৰ্যা পাৰ্বতী আৰু ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে, তেন্তে মই কি কাৰণত লিপ্ত হ'লো? আপোনাৰ পত্নী আমি ভাবিব পৰা নাই। এই কথা তোমাক কোনে ক'লে লক্ষ্মী? মোক কোনেও ক'ব নালাগে। মই সকলো নিজেই জানিছো। মই জানিব পাৰিছো তুমি নাৰদৰ কুচক্ৰান্তত পৰিয়ালে ভীমনি কাৰ্যত লিপ্ত হ'লা। নিমাত্ৰ লক্ষ্মী, তুমি জানিব লাগিছিল যে সঁচাক মিছা আৰু মিছাক সঁচা কোৱালৈ নাৰদৰ যুগে যুগে চলি আহিছে। জগত পাখীৰ আগত তুলসীয়া হিচাপে নাৰদ জনা যায়। নাৰদ এজন জ্ঞানী মানি ঋষি। তেওঁ কেতিয়াও মিছাৰ আশ্ৰয় নলয়। আপুনি মোক প্ৰতাৰণা কৰিছে। এই পৃথিৱীত ব্ৰহ্মাৰ কন্যা সৰস্বতী আৰু শিৱৰ ভাৰ্যা পাৰ্বতীৰ সমান জ্ঞানী মানি ৰূপৱালী নাৰী অন্য কোনোৱেই নাই। বিষ্ণুপ্ৰিয় লক্ষ্মীৰ সেই ক্ষমতা আছে নাই তাৰ প্ৰমাণ দেখুৱাইছো। আৰু প্ৰতিদ্বন্দ্বী ৰূপে থৈ দিছো। যদি ক্ষমতা আছে প্ৰতিৰোধ কৰক। তুমি দাম্ভিক, তুমি গৰ্বিতা, তুমি আজি কৃষ্ণপ্ৰিয়া লক্ষ্মী নোহোৱা। তুমি জানা তুমি কোন? তুমি কোনোবা দানৱী। ইয়াৰ প্ৰতিফল কি হ'ব পাৰে তুমি এবাৰ ভাবি নাচালা লক্ষ্মী? পৰিণামলৈ ভয় কৰি এই লক্ষ্মীয়ে সত্যলৈ আগবঢ়া নাই। বিষ্ণুৱে বুজক, এই লক্ষ্মীক অৱহেলা কৰাৰ পৰিণাম পৃথিৱীখন নহয়। ভুল লক্ষ্মী ভুল, তুমি ভুল পথে পৰিচালিত হ'লা। ইয়াৰ প্ৰতিফল কিন্তু বহুত মৰ্মান্তিক হ'ব। এদিন নহয় এদিন ভীষণ সংকটত পৰি উদ্ধাৰ পাবলৈ হাই কৰিব লাগিব। সেইদিনা তোমাক সহায় কৰোতা হিচাপে কোনো নাথাকিব লক্ষ্মী। মই তোমাৰ লগত তৰ্ক নকৰোঁ। তোমাৰ যুক্তি হেৰাই গৈছে লক্ষ্মী। মই আহিম, কিন্তু যোৱাৰ আগতে এটি কথা কৈ যাম। ধৰ্মৰ জয় আৰু অধৰ্মৰ পৰাজয়। ধৰ্মৰ জয় আৰু অধৰ্মৰ পৰাজয়। এই কথা তুমি জানিবা নিশ্চয়। লক্ষ্মী ইমান অবলা নহয় যে কাৰোবাৰ চাকৰি কথা ভুল যাব।
বছর সন্তান তোমার স্বার্থ পূরণ করিবার কারণে মুখ সাজাও করেছিল মাতৃ তোমার দেখিলে মন্ত্রীর ভাবনা লাগে নাকি ডাক্তার কই তোমার ডাক্তারে তুমি জগতৰ মাতৃ হৈ ভিন্ন কাৰ্যত লিপ্ত হলা তাৰ তলফল ভোগ কৰিবলৈ আজোবা তুমি দক্ষক স্বজন কৰি মোৰ সৃষ্টি ধ্বংস কৰিবলৈ এতিয়া নিজ লজ্জা নিবাৰণৰ সাগৰত ডুব দিব লাগিব তোমার প্রায়শ্চিত্ত হব লাগিব আজি দৈত্যৰ হাতৰ পৰা তোমাক ৰক্ষা কৰিবলৈ মোৰ ক্ষমতা নাই আজি দৈত্যৰ আগতোৰ সুদৰ্শন চক্ৰ এক সাধাৰণ অস্ত্ৰদান পৰিণত হ'ল গতিকে তুমি দৈত্যৰ পত্নীত্ব গ্ৰহণ কৰাৰ বাহিৰে অন্য কোনো উপায় নাই মই উচ্চাৰণ কৰা নাই লক্ষ্মী দৈত্যৰ জগতবাসীৰ আগত উচ্চ স্বৰে চিঞৰি কৈছে যে লক্ষ্মী তাৰ একমাত্ৰ পত্নী গতিকে এতিয়াৰ পৰা তুমি এই বৈকুণ্ঠ চাকৰি শুৱনি কৰিব নোৱাৰিবা তোমাৰ কাৰণে লক্ষ্মী তোমাৰ কাৰণে সেই বৈকুণ্ঠ চাকৰি চিৰদিনৰ বাবে ৰুদ্ধ হৈ গ'ল তুমি দৈত্যৰ পত্নী গতিকে আজিৰ খন্তে তোমাক লক্ষ্মী আজিৰ খন্তে তোমাক আজিৰ খন্তে তোমাক মই পৰিত্যাগ কৰিম
স্বর্গ মধ্য আৰু বাধা তুমি তাক অমানৱ নিষ্ঠজন কৰিছা গতিকে তোমাৰ লজ্জা নিবাৰণৰ হেতু মহাসাগৰৰ মাজত ডুব গৈ থাকিব লাগিব উপযুক্ত শাস্তি হৈছে তুমি যদি নিজৰ কৰ্তৃত্ব ৰক্ষা কৰিব বিচৰা আৰু যদি তুমি এক জগতৰ মাতৃ হিচাপে থাকিব বিচৰা তেতিয়াহ'লে তোমাৰ বিৰুদ্ধে আহ্বান কৰিবই লাগিব নহ'লে আৰু ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব যথা ধৰ্ম তথা যশ তুমি যাৰ কাছে বুদ্ধিহীনা নাৰী বুলি সেৱা জ্ঞান কৰিছিলা এই সৰস্বতীয়ে আজি তোমাৰ এই অৱস্থা কৰিলে তুমি যদি তোমাৰ কৰ্তৃত্ব ৰক্ষা কৰিব বিচৰা তেতিয়াহ'লে তুমি সাগৰত ডুব দিব লাগিব পলম নকৰিবা নহ'লে আৰু ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব লাগিব তুমি যাক কাছে বুদ্ধিহীনা নাৰী বুলি সেৱা জ্ঞান কৰিছিলা সেই সৰস্বতী আজি তোমাৰ সেই অৱস্থা কৰিলে Hey,
মানসিক বেজাৰ পাইছোঁ মোৰ হৃদয় ভাগি চুৰমাৰ হৈ গ'ল মোৰ হৃদয় ভাগি চুৰমাৰ হৈ গ'ল কিছুই খালী হৈ ৰ'ব Love
দেব